নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম খেল মহাৰণ 2.0 ত কেনেকৈ আপোনাৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব। আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো বন্ধু বান্ধৱীসকল আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি কিন্তু অতি সহজতে আপোনাৰ নামটো কিন্তু খেল মহাৰণ 2.0 ত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। খেল মহাৰণ 2.0 ত যিসমূহ খেল আছে সেই খেলসমূহত অংশগ্ৰহণ কৰিবলৈ পাৰ্টিচিপেট কৰিবলৈ আপোনাক কিন্তু নিজৰ নামটো অনলাইনৰ মাধ্যমত কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু হেতু অতি সহজতে কিন্তু আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি কিন্তু নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, পঞ্জীয়নভুক্ত কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল খেল মহাৰণ 2.0 ত নাম ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ধৰি লওক ক্ৰম ব্ৰাউজাৰ হওক বা গুগল ব্ৰাউজাৰ হওক, যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। তো আপোনালোকক দেখুৱাবৰ বাবে মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। তো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈ ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব খেল মহাৰণ 2.0 এনেকৈ লিখি সাৰ্চ কৰি দিব। KHEL খেল মহাৰণ MAHARAN খেল মহাৰণ 2.0 খেল মহাৰণ 2.0 লিখি সাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব। আপোনালোকে কি কৰিব, ইয়াতে যে দেখিব পাৰিছে খেল মহাৰণ 2.0 এই ইয়াতে ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ৰেজিষ্টাৰ্ড। যিহেতু আপোনালোকে খেল মহাৰণ 2.0 ৰেজিষ্টাৰ কৰিব বিচাৰিছে, তো ৰেজিষ্টাৰ কৰিবলৈ ইয়াতে চাব পাৰিছে ৰেজিষ্টাৰ টু ক্ৰিয়েট। তো ইয়াতে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি ল'ব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে কিন্তু কিছুমান গাইডলাইনছ দিয়া হৈছে। এই গাইডলাইনছখিনি আপোনালোকে পঢ়ি চাব, কি দিয়া আছে এইখিনি চাই ল'ব, এইখিনি পঢ়ি চাব। তাৰপিছত ইয়াতে আপোনাৰ ফটোখন যে আপলোড কৰিব সেই ফটোখনৰ সাইজ কিমান লাগিব সেইখিনি দিয়া হৈছে। লগতে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ যিকোনো এখন বিচাৰিছে, ইয়াতে কি বিচাৰিছে সেইখিনি চাব পাৰিছে। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াতে বাৰ্থ চাৰ্টিফিকেট দিলে হ'ব বা আধাৰ কাৰ্ড পান কাৰ্ড যিকোনো এখন দিলে কিন্তু হৈ যাব। ইয়াতে সেইখন আপলোড কৰিব লাগিব আপোনাৰ, এইখিনি আপোনালোকে পঢ়ি চাব। তাৰপিছতে আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিলে ইয়াতে চাব পাৰিব একচেপ্ট এণ্ড প্ৰচিড। আপোনালোকে কি কৰিব, একচেপ্ট এণ্ড প্ৰচিডত ক্লিক কৰিব। একচেপ্ট এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ যোনখন ডিষ্ট্ৰিক্টত বাস কৰে, যোনখন জিলাত বাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰপিছতে ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল প্ৰচিড এটা অপশ্যন পাব। এই প্ৰচিডত ক্লিক কৰি ল'ব। প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকে চাব পাৰিছে এণ্টাৰ 10 ডিজিট মোবাইল নম্বৰ। তো ইয়াতে আপোনাৰ নিজৰ মোবাইল নম্বৰটো বহুৱাই দিব। নিজৰ মোবাইল নম্বৰটো বহুৱাই দি তাৰপিছতে ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল চিলেক্ট ডিষ্ট্ৰিক্ট, এইটো অট'মেটিক আহি যাব। তাৰপিছতে ইয়াতে চিলেক্ট কনষ্টিটুৱেঞ্চি এইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে চিলেক্ট GP VCDC ৱাৰ্ড এক্সেট্ৰা, ইয়াতে যিকোনো এটা চিলেক্ট কৰি ল'ব। GP আপোনাৰ GPখনৰ নাম, VCDC যিকোনো এটা চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ডেট অফ বাৰ্থ অফ পাৰ্টিচিপেণ্ট। তো ইয়াতে আপোনাৰ জন্মৰ তাৰিখটো ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ জন্ম তাৰিখটো চিলেক্ট কৰি দিব। তো জন্ম তাৰিখটো চিলেক্ট কৰি ল'বলৈ ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ওপৰতে ইয়াতে চনবিলাক আছে, ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি লৈ আপোনাৰ কোনটো চনত জন্ম সেই চনটো ইয়াতে চিলেক্ট কৰি ল'ব। জন্ম চনটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ কোনখন মাহত জন্মগ্ৰহণ কৰিছে সেই মাহটো চিলেক্ট কৰি ল'ব এনেকৈ। তাৰপিছতে ইয়াতে আপোনাৰ তাৰিখটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ তাৰপিছতে ইয়াতে আপোনালোকে কি কৰিব, অলপমান স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল প্ৰচিড, এই প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল এখন কিন্তু ফৰ্ম চাব পাৰিব। এই ফৰ্মখন আপোনাক কিন্তু ফিল আপ কৰিব লাগিব। তো আপোনালোকে অলপমান আগতে যোনখিনি ডিটেইলছ ফিল আপ কৰিলে সেইখিনি ওপৰত কিন্তু এনেকৈ শ্ব' কৰিব। চিলেক্ট ডিষ্ট্ৰিক্ট বঙাইগাঁও, চিলেক্ট কনষ্টিটুৱেঞ্চি বঙাইগাঁও, এইখিনি চিলেক্ট GP এইখিনি কিন্তু ওপৰত শ্ব' কৰিব। তাৰপিছত এইখিনি কিন্তু মানে ইয়াতে এটা পাৰ্চনেল ইনফৰমেশ্যন চাব পাৰিছে। ইয়াতে আপোনাৰ প্লেয়াৰ ID অট'মেটিক আহি যাব। প্লেয়াৰ ID এটা পাব আপুনি অট'মেটিক। তাৰপিছতে ইয়াতে আপোনাৰ ফুল নেমটো বিচাৰিছে, তো ইয়াতে আপোনাৰ ফুল নেমটো লিখি দিব। তাৰপিছতে ইয়াতে ফাদাৰ্ছ নেম আপোনাৰ দেউতাকৰ নামটো লিখি দিব। তাৰপিছতে ইয়াতে মাদাৰ্ছ নেম এইটো অপশ্যনেল হয়, এইটো দিলেও হ'ব নিদিলেও হ'ব, যদি আপোনালোকে বিচাৰে দিব পাৰিব। কিন্তু এই যোনবিলাকত ৰেড ষ্টাৰ লগোৱা আছে সেইখিনি কিন্তু আপোনাক ফিল আপ কৰিবই লাগিব, বাধ্যতামূলক মেণ্ডেটৰী, এইখিনি কিন্তু আপোনাক কৰিব লাগিব ফিল আপ। তাৰপিছতে ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে দি দিব। তাৰপিছত হাইট, আপোনাৰ হাইট কিমান সেইটো ইঞ্চি হিচাপত দি দিব। ধৰি লওক আপোনালোকে 5.5 ফুট হয় বা 6 ফুট হয়, যিমান মানে আপোনাৰ হাইটটো সেইটো ইঞ্চি হিচাপত লিখি দিব। তাৰপিছতে ইয়াতে ব্লাড গ্ৰুপটো আছে, সেইটো ব্লাড গ্ৰুপটো আৰু এই হাইটটো এই দুটা আপোনালোকে বিচাৰিলে দিব পাৰে, অপশ্যনেল হয়, এই দুটা দিলেও হ'ব নিদিলেও হ'ব, আপোনালোকে বিচাৰিলে দিব পাৰে। তাৰপিছতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ডেট এইটো অট'মেটিক আহি যাব। তাৰপিছতে ইয়াতে
ফাদাৰ্ছ প্ৰফেশ্যন তো আপোনাৰ দেউতাকে কি কাম কৰে সেইটো ইয়াতে দি দিব তাৰপিছত ইয়াতে মাদাৰ্ছ প্ৰফেশ্যন আপোনাৰ মাকে কি কৰে সেইটো ইয়াতে দি দিব তাৰপিছত জেণ্ডাৰ ইয়াতে এই দুটা যে আছে আপোনাৰ ফাদাৰ প্ৰফেশ্যন আৰু মাদাৰ প্ৰফেশ্যন এই দুটা কিন্তু অপশ্যনেল হয় এই দুটা দিলেও হ'ব নিদিলেও হ'ব কিন্তু এই ৰেজিষ্টাৰবিলাক লগোৱাখিনি কিন্তু দিবই লাগিব ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব ইয়াতে আপোনাৰ মেল ফিমেল হয় এইখিনি চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াতে ৱাইট আপোনাৰ কিমান কেজি ওজন এইটো ইয়াতে লিখি দিব ইয়াতে টাইপ কৰি দিব তাৰপিছতে ইয়াতে কমিউনিকেশ্যন এড্ৰেছ তো চিঅ ইয়াতে আপোনাৰ গাৰ্জিয়ানৰ নামটো সিলেক্ট কৰি ল'ব মানে লিখি ল'ব তাৰপিছতে ইয়াতে হাউচ নম্বৰটো লিখি দিব তাৰপিছতে ইয়াতে লেণ্ডমাৰ্কটো দিব তাৰপিছতে ষ্টেটখন অটোমেটিক আহি যাব অসম তাৰপিছতে ইয়াতে পোষ্টেল কোডটো আপোনাৰ পিন কোডটো দি দিব তাৰপিছতে ইয়াতে ষ্ট্ৰীট এইটো দিলেও হ'ব নিদিলেও হ'ব এইটো অপশ্যনেল হয় তাৰপিছতে ইয়াতে লোকেলিটি ইয়াতে আপোনাৰ গাঁওখনৰ নাম লিখি দিব তাৰপিছতে ইয়াতে ডিষ্ট্ৰিক্ট তো ইয়াতে আপোনালোকে আপোনাৰ কোনখন জিলাত বাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম টাইপ কৰি দিব তাৰপিছতে ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ এটা অপশ্যন পাব ইয়াতে ওপৰত চাব বন্ধু বান্ধৱীসকল এটা বক্স পাইছে যদি আপোনাৰ ওপৰৰ এড্ৰেছখিনি এইখিনি যদি এড্ৰেছটো ছেইম হয় পাৰ্মানেণ্ট এড্ৰেছ আপুনি য'ত থাকে পাৰ্মানেণ্ট এড্ৰেছটো যদি ছেইম হয় তেতিয়াহ'লে আপোনালোকে এই ঘৰটোত সিলেক্ট কৰি ল'ব তাৰপিছতে কিন্তু সম্পূৰ্ণখিনি ইয়াতে ফিল আপ হৈ যাব অটোমেটিক আৰু যদি বেলেগ হয় তেতিয়াহ'লে আপোনালোকে অন্য থাকিলে ইয়াতে লিখি ল'ব আৰু যদি ছেইম হয় আপোনাৰ এড্ৰেছখিনি ওপৰৰখিনি নিচিনাই তেনেহ'লে আপোনালোকে কি কৰিব এই বক্সটোত কিন্তু ইয়াতে টিক কৰি ল'ব টিক কৰি লোৱাৰ পিছত অটোমেটিক ইয়াতে আহি যাব তাৰপিছতে ইয়াতে এটা কণ্টেক্ট ডিটেইলছ অপশ্যন পাব ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব তাৰপিছতে ইয়াতে এটা ইমেইল আইডি দিব অপশ্যনেল হয় ইমেইল আইডিটো যদি থাকে দি দিব তাৰপিছতে ইয়াতে এটা অল্টাৰনেট মোবাইল নম্বৰ আপোনাৰ ঘৰৰ অন্য এটা মোবাইল নম্বৰ দি দিব তাৰপিছতে ইয়াতে এটা অল্টাৰনেট ইমেইল আইডি অন্য এটা ইমেইল আইডি দি দিব এই দুটা অপশ্যনেল হয় কিন্তু এই ৰেড ষ্টাৰ লগোৱাখিনি কিন্তু আপোনাক ফিল আপ কৰিবই লাগিব যোনখিনিত আপোনাৰ এনেকুৱা ৰঙা ৰঙা ষ্টাৰৰ ছবি আছে এইখিনি কিন্তু ফিল আপ কৰিবই লাগিব তাৰপিছতে ইয়াতে চিলেক্ট ইউৰ স্পৰ্ট ডিচিপ্লিন টু পাৰ্টিচিপেট তো আপোনালোকে কোনবিলাক খেল খেলিব বিচাৰিছে সেইখিনি খেল ইয়াতে চাব পাৰিছে তো এইবিলাক আপোনালোকে চিলেক্ট কৰি ল'ব কোনটো খেল আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰিছে কোনটো খেলত ধৰি লওক ইয়াতে এথলেটিক্স 100 মিটাৰ্ছ এথলেটিক্স 200 মিটাৰ্ছ এথলেটিক্স 400 মিটাৰ্ছ এইবিলাক পাব লং জাম্প পাব আপোনালোকে যোনবিলাক খেল খেলিব বিচাৰিছে ফুটবল আছে কাবাডী আছে ভলীবল আছে যোনবিলাক খেল খেলিব বিচাৰে সেইখিনিত আপোনালোকে ক্লিক কৰি ল'ব ধৰি লওক এথলেটিক্স 100 মিটাৰ মই খেলিব বিচাৰিছোঁ তো ইয়াতে এনেকৈ ক্লিক কৰি ল'ম তাৰপিছত এনেকৈ ক্লিক কৰি ল'ব যোনটো খেল আপোনালোকে খেলিব বিচাৰে সেইবিলাকত এনেকৈ ক্লিক কৰি ল'ব তাৰপিছতে ইয়াতে এডুকেশ্যনেল ইনফৰমেশ্যন পাব তো ইয়াতে স্কুল কলেজ নেম আপোনাৰ স্কুলখন কলেজখনৰ নামটো ইয়াতে টাইপ কৰি দিব তাৰপিছতে ইয়াতে এড্ৰেছটো দিব কলেজৰ যোনখন কলেজ য'ত আছে তাৰ এড্ৰেছটো দি দিব তাৰপিছতে ইয়াতে ক্লাছ কোনটো ক্লাছত পঢ়ে সেইটো দিব কণ্টেক্ট নাম্বাৰ এটা দি দিব তাৰপিছতে ইয়াতে চাব পাৰিছে চেক এণ্ড ভিউ এই চেক এণ্ড ভিউত এবাৰ ক্লিক কৰি ল'ব চেক এণ্ড ভিউত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব ইয়াতে চাব পাৰিছে চেক দ্য ডাটা কেয়াৰফুলি বিফৰ ফাইনেল আপডেট তো ইয়াতে আপোনালোকে আৰু এবাৰ চেক কৰি চাব পাৰিব তো ইয়াতে অ'কেত ক্লিক কৰিব অ'কেত ক্লিক কৰাৰ পিছত ইয়াতে আৰু এবাৰ আপোনাৰ ডিটেইলছখিনি আপোনালোকে কি ফিল আপ কৰিলে সেইখিনি ভালদৰে এবাৰ চেক কৰি ল'ব চেক কৰি লোৱাৰ পিছত অলপমান স্ক্ৰল ডাউন কৰিব ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল অলপমান স্ক্ৰল ডাউন কৰাৰ পিছতে আপলোড ডকুমেণ্টছ এটা অপশ্যন পাব আপলোড ডকুমেণ্টছত ইয়াতে ফটো আপলোড কৰাৰ এটা অপশ্যন পাব ইয়াতে আপোনালোকে কি কৰিব আপোনাৰ নিজৰ এটা পাছপৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব ইয়াতে ফটোখন আপোনালোকক এই চইচ ফাইলত ক্লিক কৰি কিন্তু আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব আৰু সেই ফটোখনৰ ফৰ্মেটটো হ'ব এনেকুৱা 100 KB তলত JPG ফৰ্মেটত হ'ব লাগিব আপোনাৰ সেই ফটোখনৰ সাইজ তো 100 KB তলত হ'ব লাগিব 100 KB বা তাৰ তলৰ হ'ব লাগিব সেই ফটোখনৰ সাইজটো তো JPG ফৰ্মেটত এই ফটোখন আপলোড কৰিব লাগিব তাৰ পিছতে ইয়াতে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ ইয়াতে যিকোনো এখন আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এখন আপলোড কৰিব লাগিব আৰু সেই ডকুমেণ্টছখনৰ মানে যোনখন আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ ফটো আপোনালোকে আপলোড কৰিব সেই ডকুমেণ্টছখনৰ আপোনাৰ সাইজ হ'ব এনেকুৱা JPG PDF ফৰ্মেট এণ্ড সাইজ আপ টু 200 KB আপোনাৰ 200 KBৰ তলত হ'ব লাগিব 200 KB বা 200 KBৰ তলত মানে সেই ডকুমেণ্টছখনৰ ফৰ্মেটটো সাইজটো হ'ব লাগিব তাৰ ওপৰত হ'লে কিন্তু আপলোড নহ'ব 200 KBৰ তলত কিন্তু সেই সাইজটো হ'ব লাগিব সেই ডকুমেণ্টছখনৰ ফৰ্মেটটো যোনখন ফটো থাকিব সেই ফটোখনৰ সাইজটো 200 KBৰ তলত হ'ব লাগিব তাৰপিছতে এইটো আপলোড কৰাৰ পিছতে অলপমান স্ক্ৰল ডাউন কৰিব ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ফাইনেল আপডেট এই ফাইনেল আপডেটত ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এই ফৰ্মখন কিন্তু আপলোড হৈ যাব আপলোড হোৱাৰ পিছতে কিন্তু আপোনাৰ এখন একনলেজমেণ্ট এখন পাই যাব যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখন হৈ গ'ল তো সেই ৰেজিষ্ট্ৰেশ্যন একনলেজমেণ্ট এটা পাই যাব আৰু সেইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিব
তো আপোনালোকে যেতিয়া খেলিবলৈ যাব তো খেলিবলৈ যাওঁতে আপোনাৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কিন্তু তাতে প্ৰয়োজন হ'ব আৰু তেতিয়া আপোনালোকে সেইটো দি কিন্তু আপুনি তাতে পাৰ্টিচিপেট কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰক বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি চেনেলটোত নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড দিয়া এনেধৰণৰ খেল মহাৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ